নমস্কাৰ বন্ধুসকল, আপোনালোকে পোৱা অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া বৰ্তমান পল্টন বজাৰলৈ যাবলৈ ওলাইছোঁ মানে যাম বুলি ভাবিছোঁ। আমি ওলোৱাই নাই, আমি ওলাই মেলি লৈ এনেই খোজকাঢ়ি যাম। আজি কাইলৈ সৰস্বতী পূজা, তাকে সৰস্বতী পূজাও 26 জানুৱাৰী। কেনেকুৱা কি হৈছে পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এনেই গৈ থাকোঁ এতিয়া, আমি ওলাই মেলি লওঁ আৰু তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম। একেবাৰে ৰাস্তাতে লগ পাম। বোলো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক এতিয়া ওলাই লওঁ, তাৰপৰা যাওঁ। যিহেতু কাইলৈ সৰস্বতী পূজা, আমাৰ ৰুমৰ ওচৰতে থকা মূৰ্তি দোকানকেইখনৰ পৰা মূৰ্তি নিবলৈ মানুহবোৰ আহিছে। তাকে আমি ওলাই আহোঁতে অকণমান দেখিলোঁ, আপোনালোকক অকণমান দেখুৱাইছোঁ চাওক। খোজকাঢ়ি আমি পল্টন বজাৰ ফালে গৈ আছোঁ। আমি আহি পল্টন বজাৰ পালোহি। ইয়াতে 26 জানুৱাৰীৰ কাৰণে ফ্লেগ আৰু এনেকৈ যিখিনি 26 জানুৱাৰীৰ প্ৰয়োজন সেই বস্তুবোৰ বিক্ৰী কৰি আছে।